নমস্কাৰ বন্ধুসকল, SBGK ষ্টৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন সন্নিবিষ্ট কৰিছোঁ। আগন্তুক পৰীক্ষাত সহায়ক হোৱাকৈ যথেষ্ট প্ৰশ্ন হয় যদিও বাছি বাছি দৰকাৰী প্ৰশ্নসমূহ ভিডিঅ'টোত সন্নিবিষ্ট কৰিছোঁ, গতিকে শেষলৈকে চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো, নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? তেখেতৰ জন্ম 1933 চনৰ 20 জুন তাৰিখে শিৱসাগৰত হৈছিল। 2 নম্বৰ প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? তেখেতৰ পিতৃৰ নাম ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ আৰু মাতৃৰ নাম মুক্তাবালা বৰদলৈ আছিল। 3 নম্বৰ, নিৰ্মল প্ৰভা বৰদলৈৰ ছদ্মনাম কি? তেখেতৰ ছদ্মনাম আছিল নীলা বাইদেউ। ইয়াৰ পাছৰ প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? নিৰ্মল প্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে জলপদ্ম। এইকেইটা খুব দৰকাৰী প্ৰশ্ন। ছদ্মনাম আৰু তেখেতৰ একমাত্ৰ উপন্যাসখন, এই দুটা মনত ৰাখিবলৈ চেষ্টা কৰিব। 5 নম্বৰ প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ হৈছে জীৱন বৰ অনুপম। 6 নম্বৰ প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈৰ গৱেষণা গ্ৰন্থকেইখনৰ নাম কি? তেখেতৰ গৱেষণা গ্ৰন্থকেইখন হৈছে দেৱী, শিৱ আৰু সূৰ্য। 7 নম্বৰ প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? তেখেতৰ প্ৰথম কবিতা পুথিখন হৈছে বন ফৰিঙৰ ৰং। 8 নম্বৰ প্ৰশ্ন, কিমান চনত নিৰ্মল প্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ সভানেত্ৰী আছিল? ইয়াৰ উত্তৰ হৈছে 1991 চনত দুধনৈ অধিৱেশনত। 9 নম্বৰ প্ৰশ্ন, সাহিত্য বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ উত্তৰ হৈছে নিৰ্মল প্ৰভা বৰদলৈ আৰু চনটো 1972 চনত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। 10 নম্বৰ প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈ কোনখন কাব্য সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে সুদীৰ্ঘ দিন আৰু ঋতু, 1983 চনত। 11 নম্বৰ প্ৰশ্ন, কোন দুখন গ্ৰন্থৰ বাবে নিৰ্মল প্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল? তেখেতে দুবাৰ সাহিত্য সভাৰ বঁটা লাভ কৰিছিল। প্ৰথমবাৰ দিনৰ পিছত দিন গ্ৰন্থখনৰ বাবে 1977 চনত আৰু দেৱীৰ বাবে 1989 চনত অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল। ইয়াৰ পাছত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ কিমান চনত সৰস্বতী বঁটা লাভ কৰিছিল? 1987 চনত। 13 নম্বৰ প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈক সৰস্বতী উপাধি কোনে প্ৰদান কৰিছিল? তেখেতক সৰস্বতী উপাধি সংস্কৃত সমাজে প্ৰদান কৰিছিল। 14 নম্বৰ প্ৰশ্ন, কোনখন গ্ৰন্থৰ বাবে নিৰ্মল প্ৰভা বৰদলৈয়ে দুৰ্গাধৰ বৰকটকী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে দেৱী। 15 নম্বৰত, নিৰ্মল প্ৰভা বৰদলৈয়ে কিমান চনত কনকলতা বঁটা লাভ কৰিছিল? 2004 চনত। নিৰ্মল প্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে শিশু সাহিত্যৰ ৰাষ্ট্ৰপতি বঁটা লাভ কৰিছিল? এইখন আছিল চিলচিলা 1957 চনত। এইকেইটা খুবেই দৰকাৰী প্ৰশ্ন, বিশেষকৈ শেষৰটো 16 নম্বৰ যিটো আছে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব। কোনখন পুথিৰ বাবে শিশু সাহিত্যৰ ৰাষ্ট্ৰপতি বঁটা লাভ কৰিছিল, এইটো অহাৰ সম্ভাৱনা আছে। 17 নম্বৰ প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈৰ জন্মদিনটো কি দিৱস হিচাপে পালন কৰা হয়? তেখেতৰ জন্মদিনটো প্ৰেৰণা দিৱস হিচাপে পালন কৰা হয়। 18 নম্বৰ প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈয়ে সাংবাদিকতা কৰা কাকত দুখনৰ নাম কি? কাকত দুখন হৈছে নতুন অসমীয়া আৰু ৰামধেনু। 19 নম্বৰ, নিৰ্মল প্ৰভা বৰদলৈক কোনে আৰু কিমান চনত ৰাষ্ট্ৰীয় অধ্যাপিকা সন্মান প্ৰদান কৰিছিল? ইয়াৰ উত্তৰ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মঞ্জুৰী আয়োগে 1989 চনত। 20 নম্বৰতে, এইটো প্ৰশ্ন হিচাপে দিয়া নাই, তেখেতৰ গুৰুত্বপূৰ্ণ পুথিকেইখনৰ বিষয়ে ইয়াত উল্লেখ কৰিছোঁ, কবিতা পুথিকেইখনৰ বিষয়ে। এইকেইখন মনত ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া MCQত এইকেইখনৰ কোনখন হয় বা তলৰ কোনখন গ্ৰন্থ নিৰ্মল প্ৰভা বৰদলৈ, তেনেদৰে প্ৰশ্ন আহিলে আপোনালোকৰ সুবিধা হ'ব। তেখেতৰ উল্লেখযোগ্য কবিতা পুথিসমূহৰ ভিতৰত হৈছে অন্তৰংগ, বন ফৰিঙৰ ৰং, সমীপেশু, অসমৰ লোক সংস্কৃতি, সুদীৰ্ঘ দিন আৰু ঋতু। এখন খুব উল্লেখযোগ্য গ্ৰন্থ, এইখনৰ প্ৰশ্ন প্ৰায়ে আহি থাকে, এইটো মনত ৰাখিব। অসমৰ লোককবিতা, দিনৰ পাছত দিন, এইখনো মনত ৰাখিব। শব্দৰ ইপাৰে সিপাৰে, অমিতাভ শব্দ, বসন্তৰ এদিন, নিৰ্বাচিত কবিতা আদি, এইকেইখন তেখেতৰ উল্লেখযোগ্য কবিতা পুথি। ইয়াৰ পাছত নিৰ্মল প্ৰভা বৰদলৈ শিশু সাহিত্যৰ ভিতৰত আছে চিলচিলা, এখনো মনত ৰাখিবলগীয়া, এইখন উল্লেখযোগ্য তেখেতৰ শিশু সাহিত্যৰ ভিতৰত থকা গ্ৰন্থ। সেউজী গছে গছে পাতি দিলে, বন্ধু, ৰজা, মন উৰণীয়া, সুৱদী মাত আদি।
শেষৰটো হৈছে আজিৰ নিৰ্মল প্ৰভা বৰদলৈৰ মৃত্যু কেতিয়া হৈছিল তেখেতৰ মৃত্যু 1 জুন 2004 চনত হৈছিল গতিকে আজিৰ ভিডিঅ'টোত ইমানেই সন্নিবিষ্ট কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব